বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অনুৰাগিনীখনৰ সৌৰভৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজননো কোন হয়? তেওঁ ঘৰ ক'ত? তেওঁৰ ৰিয়েল নাম কি? বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে? আপোনালোকে নিশ্চয় জানিব বিচাৰে। আজি এই ভিডিঅ'টোত সকলো কথা জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৌৰভৰ প্ৰকৃত নাম হৈছে দিব্যজ্যোতি দাস। তেওঁৰ জন্ম 1978 চনৰ গুৱাহাটীৰ উলুবাৰীত। দিব্যজ্যোতি দাসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ লগতে মাক, দেউতাক আৰু ভাইক লগতে ভনীয়েক এগৰাকীও আছে। তেওঁৰ দেউতাকৰ নাম হৈছে বিৰাজমোহন দাস আৰু মাতৃৰ নাম হৈছে মালা দাস। তেওঁৰ ভনীয়েকৰ নাম মণিষা দাস আৰু ভাইকৰ নাম ৰূপজ্যোতি দাস। ৰূপজ্যোতি দাসো এজন অভিনেতা। দিব্যজ্যোতি দাসৰ প্ৰফেশ্যনেল হৈছে এক্টিং। তেওঁ আহিনৰ আবেলি, অনুৰাগিনী জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও বহুকেইখন অসমীয়া VCDতো অভিনয় কৰিছে। তেওঁ অভিনয় কৰা VCDসমূহ হ'ল বাৰুদ, সৰুবোৱাৰী, অন্য এক যাত্ৰা, কন্যাদান ইত্যাদি। দিব্যজ্যোতি দাসৰ প্ৰেমৰ সম্পৰ্কত ক'বলৈ গ'লে তেওঁৰ বৰ্তমান ৰিলেশ্যনশ্বিপত আছে বা প্ৰেমৰ সম্পৰ্কত আছে। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকে সৌৰভৰ অভিনয় অৰ্থাৎ দিব্যজ্যোতি দাসৰ অভিনয় চাই কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবলৈহে নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব।